নমস্কাৰ, মোৰ নাম ফণীন্দ্ৰ কুমাৰ দাস আৰু আপোনালোকলৈ শাৰদীয় দুৰ্গোৎসৱৰ বহু শুভেচ্ছা থাকিল। আশা কৰোঁ এই শাৰদীয় দুৰ্গোৎসৱে আপোনালোকলৈ সুখ আৰু শান্তি সমৃদ্ধি কঢ়িয়াই আনক। ইয়াৰ লগতে আপোনালোকক এটা কথা জনাবলৈ বিচাৰিছোঁ যে প্ৰগতি এণ্ড এণ্টাৰটেইনমেণ্ট মিডিয়াৰ আণ্ডাৰত আমি কেইটামান প্ৰজেক্ট কৰি আছোঁ। সেই প্ৰজেক্টকেইটা মুক্তি পাব দুৰ্গা পূজাৰ পিছতে। গতিকে এই প্ৰজেক্টকেইটা আপোনালোকে আদৰি ল'ব বুলি আশা থাকিলে আমাৰ কষ্টখিনিক সঁহাৰি জনাব। নমস্কাৰ, মই নমিতা দৈমাৰী। আমি নতুন প্ৰজেক্ট এটাত কাম কৰি আছোঁ। প্ৰায়ভাগ আমাৰ শ্বুটিং শেষে হৈছে। এই ভিডিঅ'বোৰ আপোনালোকে প্ৰগতি এণ্টাৰটেইনমেণ্ট মিডিয়াত দেখিবলৈ পাব। আৰু আমি নতুন হিচাপে ট্ৰাই কৰিছোঁ, মানে ভাল কৰিবৰ কাৰণে। ইমানখিনিতো আমাৰ এক্সপিৰিয়েঞ্চ নাই। একচুৱেলি প্ৰগতি এণ্টাৰটেইনমেণ্ট মিডিয়াত আগতেও কাম কৰিছিলোঁ, বাট মাজতে মানে গেপ হৈছে বহুতখিনি। তো আমি আৰু পুনৰ নতুনকৈ এটা টিম ওলাই আমি মানে কাম কৰি আছোঁ বহুত দিনৰ আগৰ পৰাই, প্ৰায় 1 মান্থে হৈ গ'ল। তো আজি আমাৰ লাষ্ট ডে। তো আশা কৰোঁ আপোনালোকে যাতে আমাৰ ভিডিঅ'বোৰ আঁকোৱালি লয় আৰু মৰম চেনেহ দিয়ে যায়। নমস্কাৰ, মোৰ নাম শ্ৰী সুমিত্ৰা বৰা। বৰ্তমান শ্বুটিং আমাৰ চলিয়ে আছে আৰু শ্বৰ্ট ফিল্মখন আপলোড যাব দুৰ্গা পূজাৰ পিছত। সকলোৱে কষ্ট কৰি আছোঁ শ্বৰ্ট ফিল্মখনৰ কাৰণে। আপোনালোক সকলোৱে ভাল পাব বুলি আশা ৰাখিলোঁ আৰু লগতে কিবা ভুল ভ্ৰান্তি হ'লে সকলোৱে ক্ষমা কৰিব আৰু লগতে চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ, মোৰ নাম সুৰেশ বড়ো। আগন্তুক আহি থকা শাৰদীয়া দুৰ্গা পূজাত সকলোকে ৰাইজক মানে অসমবাসীক শুভেচ্ছা জনালোঁ। মই এইটোকে ক'ব বিচাৰিছোঁ যে আমাৰ মানে আজিৰ মানে যিটো মানে শ্বুটিং হৈ আছে বৰ্তমান, তাত আমি বহুতো কিবাকিবি নতুন বস্তু দেখাইছোঁ। যদি সেইবোৰত যদি কিবা এটা ভুল ভ্ৰান্তি হয়, আপোনালোকে কমেণ্টৰ জৰিয়তে আমাক আঙুলি টুৱাই দিব লাগে যে এইখিনি ভুল হৈছে। আমি মানে নেক্সট টাইম সেইখিনি ভুলত আমি বেটাৰতকৈ বেটাৰ কৰিবলৈ আপোনালোকক কমেণ্টৰ দ্বাৰা চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম বিজু দাস হয়। আজি শ্বুটিংটো কৰি বহুত ভাল লাগিলে আৰু আমাৰ দাদাহঁতে ফোন কৰি মাতিলে। ইমাৰ্জেঞ্চি আমি সোনকালে আহিব নোৱাৰিলোঁ, তেওঁ চেষ্টাটো কৰিছিলোঁ। তেওঁ আমি পাইছোঁহি শ্বুটিং কৰাৰ টাইমটো। নমস্কাৰ, মই অবিনাশ বড়ো। আজি যিহেতু আমাৰ শ্বুটিঙৰ লাষ্ট দিন, এতিয়া আমি কেতিয়া একেলগে লগ পাম বা নাপাওঁ কোনো গেৰেণ্টি নাই। গতিকে বিশেষকৈ আজি আমাৰ যিমানখিনি আৰ্টিষ্ট আছে খুবেই কষ্ট কৰিছে, ছবিও কষ্ট কৰিছে, ভাল লাগিছে। বহুতে ভালে লাগিছে, দাদাহঁতে মাতিছে আৰু নিজৰ খৰিয়ে মাতিছে মোক শ্বুটিং এনেধৰণে কৰিব লাগে। তাতে আহিলোঁ, শ্বুটিংটো ভাল লাগিলে কৰি কিনে। আৰু আজি শ্বুটিং সমাপ্ত হ'ব। চ' আপোনালোকে চাব ভিডিঅ'টো আৰু কমেণ্ট কৰিব। চ' ভিডিঅ'টোক মৰম দিব বুলি বহুত আশা কৰিলোঁ, আপোনালোকে সহায় কৰিব। পোনপ্ৰথমে সমগ্ৰ অসমবাসী ৰাইজক মই আগন্তুক শাৰদীয় উৎসৱৰ শুভকামনা জনাইছোঁ। আমি প্ৰগতি এণ্ড এণ্টাৰটেইনমেণ্ট মিডিয়াৰ ফালৰ পৰা কেইবাটাও সৰু ষ্টৰী লৈ দিন ধৰি কাম কৰি আছোঁ। তো আজি আমাৰ শেষ নিশা, তো মনটো অলপ ভাল লাগিছে, কাৰণ আজি আমি কণ্টিনিউ 30 দিন ধৰি দিন ৰাতি একাকাৰ কৰি আমি বহুত কষ্ট কৰি আছোঁ। তো আজি যিহেতু শেষ হ'ব, তো মনটো অলপ ভাল লাগিছে। আমাৰ ভিডিঅ'বিলাক আপোনালোকে প্ৰগতি এণ্ড এণ্টাৰটেইনমেণ্ট মিডিয়া নামৰ চেনেলটোত দেখা পাব। যদি কিবা ভুল আপোনালোকে দেখা পায়, কমেণ্টৰ জৰিয়তে আপোনালোকে আমাক জনাব। নেক্সট টাইম আমি শুধৰাবলৈ চেষ্টা কৰিম। বাকী আমাৰ লগত খৰ্গে আছে, তেখেতেও আমাৰ বহুতকেইটা ষ্টৰীত ডিৰেকশ্যন কৰিছে, লগতে নিজা ববীয়াকৈ কেইবাটাও ষ্টৰী লিখিছে। তো তেখেতে দুআষাৰ ক'ব। আচলতে মই অসমবাসী ৰাইজক এটা কথাই ক'ব বিচাৰোঁ। আমি উঠি অহা প্ৰজন্ম, আমি যিহেতু কিবা এটা কাম কৰিম বুলি আশা মেলি আগবাঢ়িছোঁ, সেয়েহে আপোনালোক সকলোৰে ছাপোৰ্ট লাগিব। যদি আপোনালোকে সকলোৱে ছাপোৰ্ট কৰে, নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম। আপোনালোকৰে সন্তান, আপোনালোকৰে বন্ধু, আপোনালোকৰে ভাইটি বুলি ভাবি আমাক আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে সহায় কৰক, যাতে আমি আগবাঢ়ি গৈ যাতে আমি এটা অসমৰ যেন আমিও কিবা এজন যেন হয়, আমিও যেন কোনোবা এজন যে হয়, এই বস্তু যে চিনাকি দি পেলাই আমি যেন ফুটাই তুলিব পাৰোঁ। আৰু
আৰু এটা কথা কওঁ, আমি যিমান পাৰোঁ ষ্টৰীৰ জৰিয়তে আমি বৰ্তমানক চুই যোৱা বিভিন্ন ধৰণৰ ঘটনা, বিভিন্ন ধৰণৰ পৰিস্থিতিক লৈ পেলাই আমি জনসাধাৰণক দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ, যাতে কিছুমান হৈ অহা ভুলবোৰ বা কিছুমান ঘটি থকা ঘটনাবোৰ যেন ৰাইজে গম পায়, আমাৰ ষ্টৰীৰ দ্বাৰা গম পাই পেলাই যাতে শুধৰণি হয়, সেই কথাত আমি গুৰুত্ব দিওঁ, আমি আগবাঢ়ি গৈ আছোঁ। গতিকে আপোনালোকে যদি ছাপোৰ্ট কৰে আমাক, আপোনালোকে যদি আমাক সহায় কৰে, তেতিয়া নিশ্চয় আমি আগবঢ়াই লৈ যাব পাৰিম আমাৰ চেনেলটো, আৰু লগতে আমিও ৰাইজক এই যিটো ভুল ভ্ৰান্তিবোৰ হৈ গৈ থাকে সেইবোৰ শুধৰণি কৰি ৰাইজক যেন আমি সুন্দৰ এটা কাহিনী দি গৈ থাকিব পাৰিম, আৰু সেইটোৱে মই ক'ব বিচাৰোঁ।